আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আহকচোন আজি আমি কেইটামান মহৎ লোকৰ বাণী চাওঁ। তাৰ আগতে এটা কথা কৈ লওঁ, আপোনালোকে ভিডিঅ'সমূহ চাইছে কিন্তু লাইক কৰা নাই। লাইক এটা কৰি দিবচোন, আমাৰ ভিডিঅ' বনাবলৈ উৎসাহ বাঢ়িব। অতি সাধু হোৱা বিপদজনক বাৰ্নাডছো। আশা আছে বাবে পৃথিৱী ইমান ধুনীয়া হেম বৰুৱা। আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে মহাত্মা গান্ধী। পহনৰ পৰা দূৰৈ মানিক হাততে পোৱা যায় সত্যনাথ বৰা। সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে হজৰত মহম্মদ। শিশুৰ সৰলতা হেৰুৱাই নেপেলোৱাজনে প্ৰকৃত মহৎ মানুহ মেনচিয়াছ। এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ তিৰুক কুৰাল। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি সক্ৰেটিছ। নিৰক্ষতা মানে জ্ঞানবিহীনতা নহয় ৰবীন্দ্ৰনাথ ঠাকুৰ। ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেষ্ঠ মহাত্মা গান্ধী। মৰমে মৰমৰ জন্ম দিয়ে চফু পলছ। ধন্যবাদ।